আলু এটা লেনচোন কাটি পেলাই ফটো কৰি যাচোন যা আলু ফলা এটা লৈ আলু বা পিঁয়াজ এই মানে ধূপ লগাব লাগে আৰু ধুমা ধুমা তাল এখন লাগিছিল পৰমচধাৰ বকলীয়াঘাট আতিগাঁৱত পোনপ্ৰথমে জ্যেষ্ঠসকলক সন্মান জনাইছোঁ আৰু উপস্থিত যুৱ বন্ধুসকল, আজি আমি এই ভোগালী বিহু পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। সেয়েহে আমাৰ পতাকা উত্তোলন কৰিব আমাৰ এই উদযাপন সমিতিৰ সভাপতি মাননীয় পৰ্যকান্ত হাজৰিকাদেৱ। তেখেতক এখনি গলবস্ত্ৰৰে আদৰণি জনাবৰ কাৰণে মই আমাৰ মহিলা সমিতিৰ আয়োগসকলক অনুৰোধ জনাইছোঁ। সভাপতি পৰ্যকান্ত হাজৰিকা আৰু লগতে আমি সহযোগ কৰিবৰ কাৰণে আমাৰ সম্পাদক দীপ হাজৰিকাক আমি আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু দীপ হাজৰিকাক এখনি গলবস্ত্ৰৰে আদৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি আজি এই বিহু পতাকাখন উত্তোলন কৰিবৰ কাৰণে ব্ৰজকান্ত হাজৰিকাক অনুৰোধ জনাইছোঁ আৰু লগতে দীপ হাজৰিকাকো যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জয় আই মাতৃ বাপ সমস্ত আৰু যুৱক যুৱতীসকল, আজি ভোগালী বিহু সকলোৱে জানে। গতিকে এই বছৰটো হাঁহি মাতি সকলোৱে ভাল মতে খাব লাগে, থাকিব লাগে, সুখ শান্তি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যাতে এই বছৰটো ভালে ভালে যাব লাগে। আগন্তুক আহি থকা বছৰটোত যাতে এনেকৈ সকলোৰ লগত মিলিজুলি এসাঁজ বনভোজ খোৱা এই ভোগালী বিহুৰ প্ৰীতি বস্তু খাবৰ কাৰণে সকলোকে মই অনুৰোধ কৰিলোঁ। আৰু যাতে ভৱিষ্যত যাতে এনেকৈ আৰু আগৰ ইয়াকে কৈ মোৰ আৰু ক'বলৈ সামৰিলোঁ আৰু পতাকা উত্তোলনৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিলোঁ বুলি আপোনালোকক ঘোষণা কৰিছোঁ। আৰু লগে লগে আমি খেল ধেমালি কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ খেল পৰিচালনা কৰিব মৃগাংক হাজৰিকা, তেখেতক আমি কোনে কোনে আমাৰ কণ কণ মহিলাসকল এই তোমালোকে প্ৰথম হৈ যাব। এতিয়া তোমালোকৰ খেল ধেমালি হ'লে হ'ব। প্ৰথমে তোমালোকৰ পুখুৰী পাৰ ধ্বংস কৰি খেল হ'ব। পিছতে নিৰ্ণয় হ'ব। ভোগালী বিহুৰ স্থলীত লাঠিকৰণৰ খেল হৈ আছে।
এইবাৰ আমাৰ অখিল হাজৰিকাৰ ভাগ্য নিৰ্ণয় কৰিব ৰ'ব। চিৰিয়াৰ দিন বৰ বেয়া হৈ আছে এইবাৰ, 4বাৰকৈ চিৰিয়া আউট কৰিছে। অ'কে না? আমি নামালে তাৰপিছত আমাৰ ফুটবল